নাম অংকিতা বলো মোৰ নাম অংকিতা আমি বিগ বছত আছো হেল্ল' এভৰিৱান আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে বিগ বছৰ বিষয়ে বিগ বছত সানজাদিয়া অংকিতা অসমীয়া শিকাই থকা দেখা গ'ল সানজাদিয়া অংকিতাক কেনেকৈ অসমীয়া নামটো ক'ব লাগে তাক শিকোৱা দেখা যায় তাৰপিছত অংকিতাই কয় যে মোৰ নাম অংকিতা মই বিগ বছত আছো মোৰ নাম খানজাদে খানজাদে মোৰ নাম অংকিতা নেক্সট নিউজটো হৈছে কৰিশ্মা নাথৰ বিষয়ে কৰিশ্মা নাথৰ লেবেল হৈছে নেকি কাৰণ ৰিচেণ্টলি যেতিয়া ধৃতিমান কলিতাক কৰিশ্মা নাথক প্ৰেংক কল কৰাৰ ডিমাণ্ড আহিছিল তাৰপিছত ধৃতিমানে ষ্টৰীত কৰিশ্মা নাথক প্ৰেংক কল কৰাৰ পিছত এনেকৈ পোষ্ট দিয়ে ইতনা লেবেল মত দো কৰিশ্মা বাইদেউ নেক্সট নিউজটো হৈছে ৰাকেশ জুনিয়ৰৰ বিষয়ে বেচিকেলি ৰাকেশ জুনিয়ৰৰ লগৰ এজনৰ দেৱালীত বম ফুটাই থাকোঁতে এক্সিডেণ্ট হৈ গ'ল যেতিয়া লগৰজনে বাঁহৰ মাজত বম লৈ ফুটাবলৈ ট্ৰাই কৰিছিল তেতিয়া ৰাকেশ জুনিয়ৰৰ ভিডিঅ'টো দেখাৰ দৰে তেওঁৰ মূৰত 5টা চিলাই পৰে নেক্সট নিউজটো হৈছে সৌৰভ যোশীৰ বিষয়ে সৌৰভ যোশী লগত 500 টকাৰ স্কেম হৈ গ'ল বেচিকেলি সৌৰভ যোশীয়ে কোনোবাই জালি 500 টকীয়া নোট এখন দিয়ে কিন্তু কোনে এনেকুৱা কৰিছে সেইটো এতিয়ালৈকে গম পোৱা নাই নেক্সট নিউজটো হৈছে সময়ৰ বিষয়ে ফাইনেলি সময়ৰ তেওঁৰ চিলভাৰ প্লে বটন পাই গ'ল তাক লৈ ইনষ্টাগ্ৰাম ষ্টৰীত মেনশ্যন কৰে থেংক ইউ ফৰ ৱাটছিং